হে গাইজ, যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। লগতে এটা কথা কওঁ যে মোৰ আৰু এটা ইউটিউব চেনেল আছে, নামটো হৈছে দেৱাশিষ ব্লগ 20K। আপোনালোকে যদি চাব বিচাৰে ডেছক্ৰিপশ্যনৰ লিংক দিয়া আছে, এবাৰ গৈ চাই ল'ব। অসমত জনপ্ৰিয় অভিনেতা তথা জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰা মুকুতাই দিলে এটা ভাল খবৰ। খবৰটো জানিলে আপোনালোকৰো নিশ্চয় ভাল লাগিব। খবৰটোনো কি, সবিশেষ জানিব পাৰিব আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব বুলি আশা কৰিলোঁ। পোনপ্ৰথমে কমেণ্ট কৰি জনাবচোন, জনপ্ৰিয় অভিনেতা মুকুতা ডেকা ওৰফে অশ্বিনী ডেকাৰ অভিনয় চাই আপোনালোকে কেনেকুৱা পায়। অসমত জনপ্ৰিয় অভিনেতা মুকুতা ডেকাই বহুদিন ধৰি বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখনত অভিনয় কৰা নাই আৰু তেওঁ কয় যে এইবাৰ তেওঁ বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখনত পুনৰ ঘূৰি আহিব আৰু লগতে প্ৰতি বছৰৰ দৰে এইবাৰো তেওঁক বিহু মঞ্চত আপোনালোকে দেখা পাব। খবৰটো শুনি আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাবচোন। আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই। আজিলৈ বাই বাই।